ইয়াত বহুত কষ্টও আছে। ঘূৰণীয়া জেগা আছে। টানাটোত কিন্তু বান্ধি ৰাখিছোঁ। আকৌ বহুত কষ্টত মানে টানিছোঁ। হৈ যাব গধূলিলৈকে মাৰিলে 5-6 কিলো মান আহি যাব। 4-5 কেজি হ'ব। হ'ব এতিয়াও তলত সোমাই আছে 10-12 এনেকৈ। তেনেকুৱা মাৰিলে হৈ গ'ল, দুজনৰ হাজিৰা আৰামত উঠি যাব। কি ঘৰত খাবলৈও হ'ব। পুৰা ডাঙৰ ডাঙৰ আমাৰ খাবলৈ নহ'লে কিনি লৈ গ'লো ইয়াতে। আমাৰ কালিলৈকে খাব নহয়। পূজা নহয় মানে দেউতাৰে তিথি বুলি কয়, সেইটো পৰিছে। নহ'লে লৈ গ'লো ইয়াতে। খাবলৈ মন আছে সৰু মাছবিলাক নদীত। এই চেন্নাই ফালে নেপায় নহয় আমাৰ ইয়াৰ নিচিনা নদীত। কেতিয়াৰ পৰা ফ্ৰিজত সোমাই থোৱা গেলা পচা, সেইটোতকৈ ভাল। মই বগে বগে যে মৰিলে এইটো বগে নহয় নহয় বেলেগ বুজিলোঁ, চিনি পালোঁ। নাই মৰিলে যে আগতে ভাইটো ল'ৰা হয়। না এইটো পূৰ্ণ চিনি পায় নহয়। প্ৰকাশৰ খুৰাৰ ল'ৰা হয়। আপোনাৰ নাম বগাই? নামটো শুনিছো বাৰু, কাৰ চিনি নাপাওঁ মানুহ। মই ভাই ককাই ন। তাজদিনৰ ল'ৰা ভাইটো হয়। তাজদিন চিনি পাওঁ না মই, আমাৰ ফালে আহি থাকে। সেইটো ফুকুৰ বেটা। তাক ক'লে চিনি পাই যাব, প্ৰকাশৰ খুৰা ল'ৰা চিনি পাই। পুৰা পানী সোমাই গৈছে এইফালে। বেছি হৈছে, কি হ'ব জানো। বেছিকে বৰষুণ দিছে যে সেইটো পানী আহিছে হপাই ন। দুই মিনিটো হোৱা নাই এনেকুৱা মাছ আহিলেতো আৰু কি হ'ব আৰু। আপোনালোক সব ভাঙিলে, সব কিনি আনিলো। বুজি পালি? সব ভাঙিছে। পুৰা ধান বিলাক গ'ল আৰু এইটো আৰু ফটকে নোলায় পানী। এইটো সোমোৱা ওলাব জানো? ওলাব জেগা নাই ন।